নমস্কাৰ। আজি যিহেতু মানুহ বিহু, নতুন বছৰ বুলি মানুহজনক ফুলাম গামোচা এখন দিব পালে মনটো খুবেই ভাল লাগে দিয়কচোন। আৰু এইফালে মা, বাবা, ভাইটি, মানুহজন, বেটীখন আৰু ময়ো আহিলোঁ নতুন বছৰ বুলি নামঘৰত চাকি এগছ জ্বলাওঁ বুলি। এইফালে দেখিছেনে ভাইটি, মা, মানুহজন আৰু বেটীজনী সেৱালৈ ভিতৰলৈ সোমাই গ'ল। আৰু লগতে ময়ো সেৱালৈ ভিতৰলৈ সোমাই গ'লোঁ। ভৰি হাতকেইটা ধুই লৈ ভিতৰলৈ সোমাওঁ বুলি সেৱালৈ ভিতৰলৈ সোমাই গ'লোঁ। আৰু এইফালে মা, বাবা চাকি জ্বলাবলৈ বহি আছে। আমিও মাহঁতৰ ওচৰতে গৈ বহিলোঁ। আৰু এইফালে আইতা এজনীও বহিলেহি ওচৰতে চাকি জ্বলাওঁ বুলি। দেখিছেনে? আৰু এইফালে চাকি ধূপ জ্বলাই সেৱালৈ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি মাহঁতক সেৱা জনালোঁ।